বন্ধুসকল, আজি মই 20টা আকৰ্ষণীয় প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এনেধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ পিছৰ শিতানত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো আছিলে, যদি লাল ৰঙৰ শিলগুটি এটা নীলা ৰঙৰ পানী এবাল্টিত পেলাই দিলে কি হ'ব? এই উত্তৰটো হ'ব ডুবি যাব। আজিৰ শিতানৰ প্ৰথম প্ৰশ্নটো হ'ব, কি জন্তু কেতিয়াও নমৰে? ইয়াৰ উত্তৰটো হ'ব জেলিফিছ। 2 নম্বৰ প্ৰশ্ন, কোন জীৱৰ 32টা মগজু থাকে? ইয়াৰ উত্তৰটো হ'ব জোকৰ। 3 নম্বৰ প্ৰশ্ন, কি জীৱই পিছলৈ খোজ কাঢ়িব নোৱাৰে? ইয়াৰ উত্তৰটো হ'ব ইমু চৰাই। 4 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া কাৰ্টুন চিনেমাখনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব পৰিণাম। 5 নম্বৰ প্ৰশ্ন, ছোৱালীয়ে ল'ৰাৰ পৰা সদায় কি বিচাৰে? ইয়াৰ উত্তৰটো হ'ব প্ৰশংসা। 6 নম্বৰ প্ৰশ্ন, বিশ্বৰ সৰ্বাধিক জনবহুল চহৰ কোনখন? ইয়াৰ উত্তৰটো হ'ব জাপানৰ টকিঅ'। 7 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ব্যস্ত বাণিজ্যিক নদী কোনখন? ইয়াৰ উত্তৰটো হ'ব ৰাইন নদী। 8 নম্বৰ প্ৰশ্ন, কোনখন ৰাজ্যক ভাৰতৰ হৃদয় বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব মধ্যপ্ৰদেশ। 9 নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1917 চনত। 11 নম্বৰ প্ৰশ্ন, বিয়াৰ আগতে সম্ভোগ কৰা ছোৱালীক কেনেকৈ চিনাক্ত কৰিব? ইয়াৰ উত্তৰটো হ'ব জোনী আৰু নিপুল কলা পৰি যাব। 12 নম্বৰ প্ৰশ্ন, মাদাৰ টেৰেছাই কোন চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1979 চনত। 13 নম্বৰ প্ৰশ্ন, মুছলমানে কেইবাৰ অসম আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 17 বাৰ। 14 নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধানখন প্ৰথমে সংশোধনী কেতিয়া কৰা হয়? ইয়াৰ উত্তৰটো হ'ব 1951 চনত। 15 নম্বৰ প্ৰশ্ন, কেনেধৰণৰ ছোৱালীয়ে উলংগ হৈ সম্ভোগ কৰি ভাল পায়? ইয়াৰ উত্তৰটো হ'ব 18 পৰা 25 বছৰ বয়সৰ ছোৱালীয়ে। 16 নম্বৰ প্ৰশ্ন, কি ব্লাড গ্ৰুপৰ মানুহক বেছি মহে কামোৰে? ইয়াৰ উত্তৰটো হ'ব অ' পজিটিভ গ্ৰুপৰ মানুহক। 17 নম্বৰ প্ৰশ্ন, খাদ্য খোৱাৰ পাছত লগে লগে কিয় গা ধুব নালাগে? ইয়াৰ উত্তৰটো হ'ব খাদ্য খালে আমাৰ শৰীৰৰ উষ্ণতা বাঢ়ি যায়। যদি লগে লগে গা ধুৱে শৰীৰৰ উষ্ণতা তৎক্ষণাত কমি যায়, যাৰ ফলত পাচন তন্ত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। 18 নম্বৰ প্ৰশ্ন, ভাৰতে কেতিয়া প্ৰথম হকীত স্বৰ্ণ পদক পায়? ইয়াৰ উত্তৰটো হ'ব 1928 চনত। 19 নম্বৰ, বিশ্ব বেপাৰ সংগঠনৰ মুখ্যালয় ক'ত আছে? ইয়াৰ উত্তৰটো হ'ব জেনেভাত আছে। 20 নম্বৰ প্ৰশ্ন, এনে কি কাম পুৰুষে জীৱনত এবাৰেই কৰে আৰু মহিলাই সদায় কৰে? ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাব। বন্ধুসকল, এনেধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নমস্কাৰ, ধন্যবাদ।